চন 1347 মাহ অক্টোবৰ। ইউৰোপৰ জলবায়ু যথেষ্ট ভাল আছিলে। কলা সমুদ্ৰৰ দীঘল যাত্ৰা পাৰ হৈ 1 ডজন বাণিজ্যিক জাহাজ চিচলি বন্দৰগাহ আহি পাইছিল। সৰহসংখ্যক মানুহে জাহাজৰ স্বাগতম কৰিবলৈ সমুদ্ৰৰ কাষত গোট খাই আছিল। জাহাজ কাষলেতো আহিলে, কিন্তু জাহাজত থকা কোনো ব্যক্তি বাহিৰলৈ ওলাই নাহিলে। মানুহবোৰে একো বুজি পোৱা নাছিলে কি হৈছিল, কিন্তু কিছু সময়ৰ পিছত মানুহবোৰ জাহাজত নিজে উঠিবলৈ ল'লে আৰু তেতিয়া তেওঁলোক হতাশ হৈ ৰ'ল। জাহাজত পোৱা কিছুমান মৰা শৱ আৰু শৱৰ মাজত থকা জীৱিত মানুহ, যি মৃত্যুৰ সৈতে যুঁজ দি আছিল। আচলতে সেই মৃত্যু প্লেগ মহামাৰীৰ কাৰণে হৈছিল। জাহাজত অহা এই মহামাৰী লাহে লাহে ইউৰোপৰ বহু ভিতৰলৈ সোমাই পৰিলে আৰু তাত থকা আধা জনসংখ্যা শেষ কৰি দিলে। ব্লেক ডেথ বিয়পাৰ আগতে চন 1315 ওচৰে পাজৰে উত্তৰ ইউৰোপ খাদ্যান্নিক সংকটৰ সন্মুখীন হ'ব লগা হৈছিল। আচলতে চন 1310ৰ পিছত ইউৰোপৰ জলবায়ু বেয়া হ'বলৈ ধৰিলে আৰু তাৰ খেতি বেয়াকৈ প্ৰভাৱিত হ'ল। আনফালে ইউৰোপৰ জনসংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সেয়াই হ'ল যাৰ শংকা আছিলে। চন 1315ত যিটো জলবায়ু একেবাৰে বৰষুণ হ'ব নালাগিছিলে, তাত অত্যাধিক বৰষুণ হ'ব ধৰিলে আৰু চৰ্দি জলবায়ু দীঘল হ'ব ধৰিলে। তাৰ বাবে খেতি সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। কোৱা হৈছে যে সেইটো সময়ত শস্যৰ মূল্যবৃদ্ধি ইমানেই বাঢ়িব ধৰিলে, যাৰ ওচৰত শস্য আছে 300%ৰো অধিক মূল্যত বঢ়াই চহাই বেচিবলৈ ল'লে। যাৰ ওচৰত একো সাধন নাছিলে সি ভোকত মৰিব লগা হৈছিল, আৰু ভোকৰ বাবে উত্তৰ ইউৰোপৰ লাখ লাখ মানুহ মৃত্যুৰ ফালে গতি কৰিছিল। ইমান ডাঙৰ সমস্যাৰ সমাধান পোৱাটো সহজ নাছিল যদিও লাহে লাহে সকলো ঠিক হ'ব ধৰিছিল। কিন্তু কোনেও গম পোৱা নাছিল ইয়াতকৈও ডাঙৰ ভয়ংকৰ সংকট আহিব বুলি। ব্লেক ডেথ বিশ্বৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভয়ংকৰ মহামাৰী হিচাপে জনা যায়। এই মহামাৰী চীনৰ পৰা আৰম্ভ হৈছে বুলি অনুমান কৰা হৈছে। কিন্তু চীনত এই মহামাৰী ক'ত, কেতিয়া, কেনেকৈ হৈছিল সেয়া এতিয়াও ৰহস্য হৈয়ে আছে। কিন্তু সেই সময়ত চীনত কেইবাবাৰো প্লেগ বিয়পিছিল। চন 1340ৰ পিছত আকৌ চীনত প্লেগ আতংক হৈছিল, কিন্তু এইবাৰ এই মহামাৰী চীনৰ সীমালৈকে সীমিত নাছিলে। বাণিজ্য ক্ষেত্ৰত মধ্য এছিয়া, এছিয়া, দক্ষিণ ইউৰোপৰ মাজত সম্পৰ্ক স্থাপন কৰিবৰ বাবে বহু বছৰ পূৰ্বে স্থল আৰু জলপথ বিকশিত কৰা হৈছিল, যাক চিল্ক ৰোড কোৱা হৈছিল। চিল্ক ৰোড এই কাৰণেই কোৱা হৈছিল, সেই পথেৰে চিল্ক বেপাৰ কৰা হৈছিল। চীনত প্লেগ বিস্ফোৰণ হ'ল আৰু প্লেগ সেই ৰাস্তাই ইউৰোপ পালেগৈ। অৱশেষত প্লেগ বিয়পোৱা ক'লা বীজাণু ক'লা নিগনিৰ লগত চন 1346ত চীনৰ ইউক্ৰেইনৰ ক্ৰিমিয়াত পাই গ'লগৈ। ক্ৰিমিয়াৰ পৰা যেতিয়া সামগ্ৰীৰে ভৰা জাহাজ চিচলি বন্দৰগাহলৈ ৰাওনা হ'ল, তেতিয়া প্লেগৰ এই বীজাণু ক'লা নিগনিৰ লগত জাহাজত উঠি ল'লে। এই সংক্ৰমণৰ বেমাৰৰ ফলত জাহাজত থকা মানুহৰ গা বেয়া হ'ব ধৰিলে আৰু বহু লোকৰ প্ৰাণপেশু জাহাজতে উৰি গ'ল আৰু বহুতৰে অৱস্থা গম্ভীৰ হৈ গ'ল। চন 1347ত এই জাহাজ ইউৰোপ পালেগৈ। তেতিয়া তেওঁলোকক ৰিচিভ কৰিবলৈ বহু সংখ্যক মানুহ বন্দৰত সাজু হৈ ৰৈ আছিলে। তাত তেওঁলোকে দেখিলে জাহাজ মৰিশালী হৈ গ'ল আৰু বেমাৰী লোকক যিকোনো প্ৰকাৰে বাহিৰলৈ ওলোৱা হ'ল। মানুহে মৰা শৱ দেখি শংকিত হ'বলৈ ধৰিলে আৰু তেওঁলোকে ধৰিব পৰা নাছিলে এইবোৰ কিয় আৰু কেনেকৈ হ'ল। দুৰ্ভাগ্যৰ কথা এইটো যে তেওঁলোকে গম পোৱা নাছিলে এইটো যে এটা সংক্ৰমণ ৰোগ আৰু কেইবা বছৰ মানতে ইউৰোপৰ আধা জনসংখ্যা শেষ কৰি দিব। প্লেগ লাহে লাহে ইউৰোপৰ বেলেগ ঠাইত জুইৰ দৰে বিয়পিব ধৰিলে। বহু লোকৰ জীৱন কাঢ়ি ল'লে। ইউৰোপৰ জেগাই জেগাই সামূহিক কবৰস্থান বনোৱা হ'ল। সমগ্ৰ ইউৰোপত যেতিয়া এই ৰোগ তীব্ৰ গতিত বিয়পিব ধৰিলে, মানুহে তেতিয়া ভয়ত জীৱন যাপন কৰিব ল'লে। মানুহে নিজকে ঘৰৰ ভিতৰত বন্দী কৰি ল'লে। সমাজ বুলিবলৈ একোৱেই নাছিলে। ওচৰ চুবুৰীয়াটো বাদেই ঘৰৰ সম্বন্ধীবিলাকৰ লগতো আঁতৰত থাকিব লগা হৈছিল। মানৱতা আৰু নৈতিকতা নামৰ একো বস্তুৱেই নাছিলে। প্ৰখ্যাত ইটালিয়ান লেখক জিঅ'ভানি বোকাচিঅ' তেওঁ সকলোবোৰ নিজৰ চকুৰে দেখিছিল আৰু তেওঁ নিজৰ কিতাপত এই হৃদয় বিদাৰক ঘটনাৰ মৰ্মান্তিক চিত্ৰৰেখা আঁকিছিল। ইউৰোপৰ সমাজ আৰু অৰ্থ ব্যৱস্থাত ব্যাপক প্ৰভাৱ পৰিছিল। 5 বছৰৰ পিছত চন 1352লৈকে ধ্বংস কৰাৰ পিছত ব্লেক ডেথৰ সংক্ৰমণ কম হ'ব ধৰিলে, কাৰণ মানুহে নিজকে বেমাৰী মানুহৰ পৰা আঁতৰত ৰাখিলে। জনসংখ্যা কম হোৱাৰ বাবে বস্তুৰ দামো বাঢ়িবলৈ ধৰিলে। ব্লেক ডেথে মানুহৰ ভিতৰত অন্ধবিশ্বাস বিয়পালে। কিছুমান মানুহৰ মতে ক'লাৰ যাদু বুলিও কোৱা হৈছিল। কলা সংস্কৃতি শাসনৰ ক্ষেত্ৰত ইউৰোপৰ মানুহৰ জীৱন আকৌ এবাৰ ভাল হৈ আহিলে।